हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। आज এটা নতুন ভিডিও আপোনালোকৰ কাৰণে লৈ আইছো য'ত নেকি আজি আমাৰ পথাৰত যাম আৰু চাম আমাৰ খেতি কেনেকুৱা হৈছে আৰু আপোনালোকে চাই থাকিব। সব বলক ভিডিও আৰম্ভ কৰো। আজি বহুত নামত সবাইলে পথাৰখন আজি চাম আমাৰ পথাৰখন কেনেকুৱা হৈ আছে, ধান হৈছে কি নাই মানে বহুত মানে মই আহাই নাই চাব কাৰণে পথাৰখন মানে আজি চাব আহিলোঁ। এয়া চাওক আমাৰ এইফালে হাতী আহিছে, এইফালে পাহাৰ, এই পাহাৰৰ পৰা হাতী নামি আহে ইয়ালৈ আৰু ইয়াতে পথাৰ ধ্বংস কৰে। ইয়াতে চাওক এই হাতী খোজ এইবিলাক, ইয়াতে কোনো ফৰেষ্টাৰ ইমান এটা হেৰি নকৰে বাৰু, ইয়াতে চোচনা নকৰে। তাৰকাৰণে মানুহৰ খেতিবোৰ মানে বহুত ধ্বংস হৈ গৈছে মানে বহুত। ইয়াতে সদায় আহে ইয়াতে আৰু বিঘা মানে বিঘা ধান মানে গোটেই হাতীয়ে খাই দিয়ে আৰু মানুহৰ প্ৰব্লেম হয় ন। এয়া চাওক আহি আছোঁ পথাৰ মাজে মাজে, মানে বহুত দিন বিজি হোৱাৰ কাৰণে মানে আহিব পৰা নাই পথাৰত, মানে বহুত দিন অলপ ব্যস্ত হৈ আছিলোঁ। আজি সময় পালোঁ, পাপা আৰু মই পথাৰলৈ গুচি আহিলোঁ। আজি ওলাই আহিলোঁ চাবৰ কাৰণে পথাৰখন। আজি এয়া চাওক কি ধুনীয়া পৰিৱেশ, পথাৰৰ পৰিৱেশ চাওক ইমান ধুনীয়া, ওখ ধান, ওখ ধান কি বঢ়িয়া। আৰু সেই দেখি পাপা গৈ আছে মোৰ কিনাৰে কিনাৰে, এইফালে মই ওখ ধান কি সুন্দৰ। আপোনালোকৰ পথাৰ খেতি আছে নাই কমেণ্ট কৰিব, আৰু খেতি কেনেকুৱা হৈছে চাব। আমাৰ কেনেকুৱা হৈছে মানে আমাৰ ভালে হৈছে বুলি শুনা পাইছোঁ, কিন্তু আজি গৈ চালে গম পাম ইমান ভাল হৈছে আমাৰ পথাৰ খেতিখন। আৰু বতৰ ইমান ভাল নহয় কাৰণে ছাতি লৈ আহিছোঁ, বৰষুণ ভিজা পাৰে না, ছাতি লৈ আহিছোঁ। আৰু আমাৰ পথাৰখন মানে এনেকুৱা দূৰত আছে মানে কি ক'ম আৰু, মানে ঘৰৰ পৰা 2 কিলোমিটাৰ মানে দূৰত আছে মানে আৰু পথাৰৰ মাজত মানে, আৰু এনেকুৱা নহয় যে কাষতে আছে, এনেকুৱা নহয় মানে বহুত দূৰত মানে আৰু পথাৰৰ মাজত। চাওক আমি সেইফালে আমাৰ ঘৰ আছে তাৰ পৰা আহি আছোঁ, মানে সেইফালে আমাৰ ঘৰ, আৰু চাওক কিমান দূৰ আহিছোঁ মানে পথাৰৰ মাজে মাজে। আমাৰ ঘৰৰ মানে বহুত দূৰ মানে, আৰু ধান নিয়া কৰা মানে বহুত অসুবিধা হ'ব চাগে এনেকুৱা লাগিছে মুখটো। চাই থকা ভিডিঅ'টো এয়া পানী, আৰু ঘৰৰ পৰা কমচে কম 1-2 কিলোমিটাৰমানটো আহিলোঁ খোজকাঢ়ি। এইফালে আমাৰ ঘৰ সেই তাত বহুত দূৰ আছে, আৰু ইমান দূৰৰ পৰা আমি ইয়াত আছোঁ। এই ৰাস্তা বিচাৰি আহি আছোঁ এতিয়া তাৰ মাজে মাজে। এয়া চাওক কাতি আঘোণ মাহৰ সোণালী শস্য ইমান ধুনীয়াকৈ লাগিছে, আপোনালোকে দেখিছে চাওক কি ধুনীয়াকৈ মানে ধানখিনি ওলাইছে। এয়া চাওক এয়া আমাৰ কথা নহয় বাৰু, আমাৰতো দেখাই আছোঁ আমাৰ কেনেকুৱা, কিন্তু মানে ধুনীয়াকৈ হৈছে ইয়াতে, মানে খেতি বহুত ধুনীয়াকৈ খেতি হৈছে ইয়াতে। আৰু আপোনালোকৰ ফালে খেতি কেনেকৈ হৈছে ক'ব, জনাব, কিয়নো বহুত ফালে মানে বানপানীৰ কাৰণে এবাৰ খেতি হোৱা নাই। জনে গম পাইছে এবাৰ অসমত কেনেকুৱা মানে পৰিৱেশ হৈছিলে, মানে বানপানীৰ বহুত জেগাত ধান হোৱা নাই, খেতি হোৱা নাই। আমাৰ পাছৰ কাৰণে খেতিটো অলপ ভাল হৈছে বাৰু, আৰু বানপানীয়ে খেতি বহুত নষ্ট কৰিছে, মানে বহুত নষ্ট কৰিছে, মানে বহুতৰ মানে এবাৰ ক্ষতি হৈছে পানীৰ কাৰণে। আৰু এয়া পৰিহৰি চাওক বোকা পৰিহৰি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো, আপোনালোকৰ কাৰণে বনাইছোঁ। এয়া পানী, আৰু এয়া ধানৰ মাজে মাজে আমি আহি আছোঁ, আৰু অলপ সময় মই দেখাই আছোঁ আপোনালোকক। কি ধুনীয়া সোণালী হৈ উঠিছে ধানবোৰ, দেখিয়ে মানে কিমান ভাল লাগিছে মানে। আৰু মাহটোতো গৈ আছে আৰু পকিবলৈ আৰম্ভ কৰিছে ধানবোৰ, চাওক এইবোৰ চাওক, আৰু কেইদিনমান পিছতে আৰু ধানবোৰ পকিব, মাহ হৈ আহিছে আৰু মাহৰ লগত ধানবোৰ মানে পকিব লৈছে। চাওক কি ধুনীয়াকৈ মানে পকা মেলিছে, আৰু দেখাতে মানে বহুত ধুনীয়া লাগিছে। আৰু যোনে খেতি কৰে সিহঁতে গম পায় বাৰু ধান যে ভালকৈ হ'লে কিমান ভাল লাগে মনটো। আৰু এবাৰ আমিও কষ্ট কৰিছোঁ বাৰু, কিয়নো আমি স্কুল বন্ধ পাইছোঁ এবাৰ। আৰু চাওক এই হাতী আহে, চাওক এই হাতী আহিছিল, চাওক এই হাতী আহি কিমান নষ্ট কৰিছে দেখিছে। এইফালে পৰা হাতী আহিছিল, হাতীয়ে কিমান নষ্ট কৰিছে এইবিলাক, চাওক বহুত নষ্ট কৰে সিহঁতে। এই পাহাৰফালৰ পৰা আহে আৰু ইমান দূৰ আহি ইয়াতে ধান খায় ইয়াতে, আৰু খুবেই ভাল লাগিছে এবাৰ, কিয়নো আমাৰ ইয়াতে মানে ধানখিনি বহুত ভাল হৈছে এবাৰ মানে ধানৰ। কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো। আৰু আহি থাকোঁতে মানে এটা কথা মনত পৰিলে, মানে মোৰ গানত গোৱাৰ দৰে মানে এটা গান, যেনেকৈ পকা ধানৰ মাজে মাজে সৰু সৰু আলি, তেনেকৈ চাওক এয়া পথাৰৰ মাজে মাজে সৰু সৰু আলিৰে আমি আহি আছোঁ। আৰু আহোঁতে মানে সেই গানটোলৈ মনত পৰিছে, আৰু আপোনালোককে শ্বেয়াৰ কৰিলোঁ। পকা ধানৰ মাজে মাজে
সৰু সৰু আলি ঐ সৰু সৰু আলি এনেকৈ আৰু চাওক কি ধুনীয়াকৈ ওলাইছে ধানবোৰ আৰু আৰু আমাৰ ধান পালোহি আৰু আমাৰ পথাৰখন বহুত সোনকালে আৰু আমি আহি পালোঁ আপোনালোকে চাব পথাৰখন কেনেকৈ আহিছে ক'ব ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক কেনেকৈ হৈছে তেলি আহি পালোঁ এইটো আমাৰ অ'ন পেডিফিল হয় 3 বিঘা হয় আমাৰ মাটি আৰু ইমান নাই বাৰু আমাৰ আৰু এই 3 বিঘাতে মানে আমাৰ ইমান ধুনীয়াকৈ মানে ধানবোৰ পকিছে মানে বহুত খুবেই ভাল লাগিছে চাওক কিমান ধুনীয়াকৈ মানে খিলখিলাই আছে মানে ধানবোৰ চাওকচোন চাওক কি ধুনীয়া হৈ উঠিছে মানে ধান বহুত বেছি হৈছে এবাৰ আৰু আমি তেনেকৈ যত্ন ইমান এটা লোৱা নাই বা যত্ন ল'ব পৰা নাই ইমান এটা তথাপি মানে ভগৱানে চাইছে আমাক আৰু এই চোৱাৰ ফলত চাওক আমাৰ ধান কিমান ধুনীয়াকৈ উঠিছে চাওক কিমান ধুনীয়া হৈছে চাচোন ইমান ধুনীয়া মানে দেখি খুবেই ভাল লাগিছে আপোনালোকে কমেণ্টত ক'ব কেনেকুৱা লাগিছে ধানবোৰ এয়া চব আমাৰে হয় এইখিনি আমাৰে পথাৰ হয় এইখিনি চাওক কি ধুনীয়াকৈ লাগিছে চাওক কি ধুনীয়াকৈ মানে আৰু মন ভাল লাগিছে পথাৰত মানে সোণ গুটিবোৰ জিলিকি আছে চাওক কি ধুনীয়াকৈ মানে হাৱা মাৰিছে দেখাত মানে বহুত ভাল লাগিছে আৰু চাওক কিমান কষ্টৰ মাজত কষ্ট কৰি মানে এইখিনি হৈছে কিয়নো খেতি কৰাটো ইমান সহজ কাম নহয় কিয়নো যোনে খেতি কৰে সিহঁতে গম পায় আমাৰ এবাৰ প্ৰথম খেতি কৰা হৈছে মানে প্ৰতি বছৰতে মানে আমি বেলেগক আধি দিয়া হয় মানে আৰু কিয়নো আমাৰ কাম থাকে ন মানে মই স্কুল পঢ়ি থাকোঁ তাতে পাপা স্কুলত কাম কৰে মা স্কুলত কাম কৰি থাকে চ' সেনেকুৱা বিজি সময়ত মানে আমি পথাৰত মানে কাম কৰিব মানে আমি সময় নাপাওঁ মানে কিন্তু এবাৰ লকডাউনৰ পিছত মানে আমাৰ সকলোৱে ছুটি হৈছে গৰম বন্ধ পাইছোঁ মানে এই গৰম বন্ধত মানে আমি ধুনীয়াকৈ মানে চবেই ফ্ৰী হয় ভাবিলোঁ কি আমি এবাৰ নিজে কৰিম কিয়নো অলপমান ডাঙৰ পথাৰ নহয় কম মাটি চ' আমি ঘৰৰ সকলোৱে মিলি মানে এবাৰ কষ্ট কৰিলোঁ আৰু চাওক এয়া কিমান ধুনীয়াকৈ মানে জিলিকি উঠিছে মানে সোণৰ গুটিবোৰ চাওক ইমান ধুনীয়াকৈ মানে পখা মেলিছে মানে কৈ ভাল লাগিছে আৰু এইফালে আমাৰ নহয় বাৰু এইখিনি বেলেগৰ আৰু এইটোৱে আমাৰ সীমা এইটো আমাৰ সীমা আৰু এইফালে লৈ আমাৰ এইখিনি গোটেইখিনি মানে এইখিনি গোটেই আমাৰ এইখিনি চাওক কি ধুনীয়াকৈ মানে আৰু চাওক আপোনালোকে কি বঢ়িয়াকৈ মানে জিলিকি আছে মানে আৰু কি ক'ম আৰু ইমান ভালকৈ দেখাব নোৱাৰিলে মানে চকুৰে যোন দেখিছোঁ মানে সেইটো মানে খুবেই ভাল লাগিছে মানে আৰু ক'ব পৰা নাই মানে মোৰ কথাৰে মানে আৰু বহুত দিনৰ মূৰত আজি পথাৰখন চাব আহিলোঁ আৰু আজি মনটো বহুত ভাল লাগিছে কিয়নো আমি নিজেই কৰিছোঁ এবাৰ খেতি নিজে কৰা খেতি মানে খুবেই বহুত ভাল লাগিছে আৰু পাপাহঁতে বহুত আনন্দিত হৈছে মানে আৰু পথাৰখন চাই কিয়নো এবাৰ আমাৰ কষ্ট ফল এবাৰ ভাল হৈছে চ' আপোনালোকে কওক কেনেকুৱা হৈছে চাওক কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত কৈ দিয়ক আৰু ভিডিঅ'টো স্কিপ নকৰিব ধুনীয়াকৈ চাওকচোন কেনেকুৱা হৈছে এয়া চাওক কি ধুনীয়া মানে আৰু এই চাওক কি ধুনীয়াকৈ মানে এই পৰি আপোনালোকক দেখাই আছোঁ সীমাটো কোনফালে আগত পাপা গৈ আছে পিছে মই আৰু আপোনালোকে চাই আছে চাওক এদিকে ইমান ধানটো ইমান ভাল হোৱা নাই চাওক এদিকে ধান নাই এনেকুৱা ইমান এটা কিন্তু আমাৰ ধান মানে এনেকুৱা ভাল হৈছে চাওক এদিকে চাওক আৰু এদিকে চাওক কিমান বেলেগ মানে কিমান ডিফাৰেঞ্চ মানে আৰু খেতিটো আমি একেলগে কৰিছোঁ আৰু চাওক কিমান ডিফাৰেণ্ট দেখিব গৈছে চাওক দেখিবলৈ কিমান বেলেগ এইটো আমাৰ লাইনটো সীমাটো এইটো চাওক পাপা আগে গৈ আছে এইটো সীমা এইটোৱে সীমা দেখাইছোঁ আপোনালোকক এবাৰ মানে শস্য মানে বহুতে ভাল হৈছে এবাৰ মানে আমাৰ এতিয়া আমাৰ সীমা ইমান ডাঙৰ মাটি নহয় বাৰু আমাৰ সৰু সুৰাকৈ মানে ঘৰৰ খেতিটো মানে হৈ যায় আৰু এইখিনি ধান চাউলৰে মানে আমি গোটেই বছৰ মানে যোৱাব লাগিব আৰু এবাৰ কিনি নাখাওঁ এবাৰ নিজে হাতেৰে কষ্ট কৰা ধান এবাৰ খাম আৰু আপোনালোকক খুৱাম বাৰু আহিব আমাৰ ঘৰলৈ আৰু চাওক খুবেই মনটো ভাল লাগিছে কিন্তু তথাপিও মানে মনত এটা দুখ মানে কিয়নো এনেকৈ আমাৰ সময়ত কিমান শ পথাৰ মানে পানীত গৈছে বানপানীৰ কাৰণত মানে ডুবি গৈছে আৰু সেইবোৰ পথাৰ আজি খালী হৈ পৰি আছে কিয়নো কাৰণটো গম পাইছে আপোনালোকে এবাৰ কি হৈছিল ন মানে পানীয়ে মানে গোটেই অঁতৰাই দিছিল সেইকাৰণে এবাৰ বহুত শ খেতিয়কৰ মানে এবাৰ ধান তেনেকৈ হোৱা নাই আৰু সেইটো মানে ভাবি মানে মনটো অলপ বেয়াও লাগি আছে আৰু এইফালে মন ভাল লাগিছে কিয়নো পথাৰ এবাৰ খেতি ভাল হৈছে চ' আপোনালোকে চাই থাকক এয়া পথাৰ আপোনালোক দেখালোঁ গোটেইখিনি পথাৰখিনি কেনেকুৱা হৈছে ক'ব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যিমান পাৰে ভিডিঅ'টো চাব শ্বেয়াৰ কৰিব লাইক কৰিব লগত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকন বজাই দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ নতুন ভিডিঅ'বোৰ যাতে পাই থাকে চ' ধন্যবাদ।